দস্তি মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি ল'ব। দাদা শুনকচোন, ইয়াত ভাল ডক্টৰ ক'ত পাম? মেডিকেলত পাব দাদা। নহয় মানে দাদা, ডাক্তৰ ক'ত আছে আপুনি গম পায় নেকি বাৰু? হয়, মেডিকেলতে আছে বুলি জানো। মেডিকেলৰ ভিতৰতে আছে। বাইদেউ ডাক্তৰ ক'ত পাম? ইয়াতেই পাব। নহয় মানে তেওঁক ক'ত পাম? তেওঁৰ কেবিনতে পাব আকৌ। নহয় মানে বাইদেউ, তেওঁৰ কেবিনটো কোনফালে আছে? এইটোকে নকয় কিয়, চিধা গৈয়ে পাব। ছাৰ, মোৰ প্ৰব্লেম এটা হৈছে। কি হৈছে? ছাৰ, আমাৰ ল'ৰাটোৰ গাটো মুঠেই বেয়া, একোৱেই খাব পৰা নাই। আৰে, খাব পৰা নাই যদি খুৱাই দিব। নহয় মানে ছাৰ, সি একো খাবৰ মন কৰা নাই। যেতিয়া মন যায় তেতিয়া খুৱাই দিব। নহয় মানে তাৰ গা ভাল নহয়, সেইকাৰণে খাব মন নকৰে। আপুনি কিবা দৰৱ দিব পাৰিব নেকি? ৰোগী নোচোৱাকৈ মইনো কেনেকৈ দৰৱ দিব পাৰিম? আপুনি ৰোগীজনক লৈ আহকগৈ। ৰোগীটো আনিবলৈ অকণমান অসুবিধা হ'ব। শিকলিৰে বান্ধি লৈ আহিব লাগিব। কিয়? তোমাৰ ল'ৰাটো পাগল নেকি? নহয় মানে ছাৰ, আপুনি ভুল ভাবিছে। মই আমাৰ কুকুৰটোৰ কথাহে কৈছোঁ। তাক মই একেবাৰে ল'ৰাৰ দৰে মৰম কৰোঁ। আপুনি মানুহ মাৰিব দেই। এইটোকে অথনিৰ পৰা কোৱা নাই কিয়? এইখন মানুহৰহে হস্পিটেল। আপোনাৰ কুকুৰটো পশু চিকিৎসালয়ত লৈ যাওক। হয় নেকি ছাৰ? ধন্যবাদ ছাৰ।